হেল্ল' বন্ধুসকল, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেললৈ ফকতীয়া নিউজ। গতিকে আজি আমাৰ বিশেষ উদ্দেশ্য হ'ল যে আজি আপোনালোকে গম পাইছে মেট্ৰিকৰ ৰিজাল্ট দিছি। আমি এই ৰিজাল্ট দিয়া পৰীক্ষাৰ্থীকেইটাক আমি আজি সুধিম তেখেতসকলে কেনেদৰে পাছ কৰিলাক, কেনেদৰে কষ্ট কৰিছিল, কেইটাক গিলি পঢ়িছিল, সকলোবোৰ সুধিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে দেখা মতে এই প্ৰথম পৰীক্ষাৰ্থীজন আহিয়ে আছে সৌজন। গতিকে বলকচোন তেওঁ উত্তৰ পাই আজি আৰম্ভ কৰো এই ইণ্টাৰভিউটো। ভাইটি, তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা নেকি? কি ভাইটি এলা ভাইটি সাইটি নহয়, মই মুন্না মাইকেল है मेरा नाम। 3 बत्ती में किसी को भी बोलो तो हाथ पकड़ के घर पे सोरेगा। এলা মুন্না মাইকেল বাদ দিছো, তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা নেকি? দিছো। কি ডিভিজন পাইছা তুমি? মই ফাৰ্ষ্ট পাই 4খানত লেটাৰ নাপলো। তুমি কি পাইছ, কি ডিভিজন পাইছ তাকে ক। কি পনাই তাৰে কথা কবা নাই নহয় আমি। হয় নেকি? মই আৰু তাকে ক বুলি ভাবিছিলো। মই সেকেন্ড পাইছো দিয়ক। গতিকে আপোনালোকে নিজ কাণেৰে শুনিলে দৰ্শকসকল, এই ল'ৰাজনে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাই পাছ কৰিছে। এতিয়া মানে তুমি কি কৰিম বুলি ভাবিছ? নাই এতিয়া কি কৰিম, একো নকৰো। খালি এটা খানা আজি ৰাতি মাংস আনিব যাওঁ, ব্ৰইলাৰ মাংস। হে, ব্ৰইলাৰ? তে তুমি এতিয়া যাওঁ, ব্ৰইলাৰৰ দোকান বন্ধ কৰিব বেছি পাই যাওঁ হলকান যাওঁ। হ'ব দিয়ক। এলাকো পাছ কৰে দিছি চেলা হেই। আৰু এতিয়া আমাৰ দ্বিতীয়জন শিক্ষাৰ্থী আহি উপস্থিত হৈছে। বলকচোন তেওঁক সুধো আমি। ভাইটি, তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা নেকি? দিছো। ষ্টাৰ পাইছো, ষ্টাৰ। দেখিছে আপোনালোকে, এই মুহূৰ্তৰ অতি ডাঙৰ খবৰ, এই ল'ৰাজনে ষ্টাৰ পাইছে মেট্ৰিকত, ষ্টাৰ। ভাইটি, তুমি ডেইলি কেইঘণ্টা কৰি পঢ়িছিলা? মোৰ কথা কৈছে কি কম মই আপোনালোকক। ঘৰত আখৰ ছাতি নাই পঢ়িবৰ কাৰণে, এটা লেম্প নাই। আপুনি নাজনে কেনেকে পঢ়িছো, মই বহুত কষ্টত পঢ়িছো জানে। কি কৈছা তুমি? এই মুহূৰ্তত আৰু এটা ডাঙৰ খবৰ, এই ল'ৰাজনৰ ঘৰত চাকি নাই, লেম্প নাই, লাইট নাই, তথাপিও কেনেদৰে পঢ়িছে আমি সুধো আহক। লাইট নাই বুলি কোনে কৈছে? লাইট আছে, লাইটৰ তলত পঢ়ি পেলাই মই পাছ কৰিলো মেট্ৰিক। হে, কি কৈছ? লাইট আছে? তে চাকি আৰু লেম্পৰ কথা কিয় ক'লা? মানে চাকি লেম্প আমাৰ ঘৰত নাই, সেইকাৰণে ক'লো দিয়ক। হেই, তুমি অতকিয়া কথা কৈ আছ? দিয়ক মই যাওঁ দিয়ক, মোৰ বহুত কাম আছে। কাৰ মুখ দেখিছিলো আজি পুৱাই পুৱাই? হেই, আৰু এজন আমাৰ শিক্ষাৰ্থী আহি পাইছে। বলকচোন তেওঁক সুধো। ভাইটি, তুমি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা? হয় দিয়ক, দিছো দিয়ক। ডিষ্টিংশ্যন পাইছো। এটি ডাঙৰ খবৰ দৰ্শকসকল, এই ল'ৰাজনে মেট্ৰিকত ডিষ্টিংশ্যন পাইছে। তোমাৰ ঘৰৰ পৰিৱেশটোৰ কথা অলপ কোৱাচোন। আমাৰ ঘৰৰ পৰিৱেশ কি কম আপোনালোকক মই। মোৰ ঘৰৰ পৰিৱেশৰ কথা, আমাৰ লাইন নাই, চাকি নাই, একোৱেই নাই আমাৰ ঘৰত। আমাৰ ৰাস্তাৰে কিছুমান মানুহে ফ্লেগ টানি গেলি, সেই ফ্লেগটো খোৱাৰ পিছত যে ফেলে দেই, দিলি যে অলপ জ্বলি থাকে, সেই জ্বলাখিনি মই বটলি আনি পেলাই অলপমান টানি পেলাই জুইকুৰা অলপ ডাঙৰ কৰি পেলাই তাৰে পোহৰত পঢ়িছো। আৰু আমাৰ দেউতাইও মাজে মাজে বিড়ি খাই, তাৰে পোহৰত পঢ়ি পেলাই মই পাছ কৰিছো, আজি ডিষ্টিংশ্যন লাভ কৰিছো। কি ফ্লেগ আৰু বিড়িৰ পোহৰত? দেখিছে দৰ্শকসকল, এই ল'ৰাজনে ফ্লেগ আৰু বিড়িৰ পোহৰত পঢ়ি পেলাই ডিষ্টিংশ্যন লাভ কৰিছে। কি বুলি ধন্যবাদ জনাম এই ল'ৰাজনক। মই যাওঁ দিয়ক, ইয়াতকে বেছি ক'লে মোৰ চকু দি পানী ওলাই ৰৌৰৱে। যোৱা। দুইজন আৰু শিক্ষাৰ্থী আহিছে সন্মুখেৰে। বলকচো এওঁলোককো সুধো। তোমালোকে এইবাৰ মেট্ৰিক পৰীক্ষা দিছা? ভাইটি, তুমিয়ে প্ৰথমতে কোৱাছো, কি ডিভিজন পালা? মই ফাৰ্ষ্ট পাইছো, 74%। তোমাৰ কিবা টিউচন আছিল নে? টিউচন তোৰ কি বস্তু? টিউচন নাজনো কিবা টিউচন। মোৰ পঢ়িবৰ কাৰণে কিতাপেই নাছিল, কিনিবৰ পইচা নাই। কি তোমাৰ কিতাপো নাছিল পঢ়িবৰ কাৰণে? কি কোৱা, কেনেকে পাছ কৰিলা তে? কিতাপ ক'ত পালা? কিতাপ মই লেখি পেলাই পঢ়িছো। হে ঈশ্বৰ, মোক মাৰি দি মই নাথখোঁ এই পৃথিৱীখনত। কি হবা দিছে এই পৃথিৱীখনত? হেই, আৰু মইনা, তোমাৰ কেনেকুৱা হ'ল ৰিজাল্ট? কি কম মই আপোনাক, মই ভবামতে ৰিজাল্ট কৰিবই নোৱাৰিলো। পৰীক্ষা নহলে না, পৰীক্ষা হলে মই ইয়াতকৈ আৰু ভাল ৰিজাল্ট দেখুৱাব পাৰিলো হয় আপোনালোকক। কিমান পাৰ্চেণ্ট পাইছা তুমি? মই 99% পাইছো। ঈশ্বৰ, তুমি ক'ত হা? মোক বুকুত কেঞ্চাৰ দে, মই যাওঁ দে আৰু ওপৰক। দেখিছে দৰ্শকসকল, এওঁলোকে কেনেদৰে পাছ কৰিছে। মোৰ কবলৈ শব্দই বিচাৰি পোৱা নাই মই। তোৰ না যাবা পাৰবে যা। মই নিউজ ৰিপৰ্টাৰৰ কামটো বাদ দিম আৰু লাহে। जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे, जैसा मेरा प्यार वे भूल नहीं जाना रे, बचपन का प्यार मेरा भूल नहीं जाना रे, बचपन का प्यार मेरा भूल नहीं जाना रे। टा 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 टा।
বা কি হলকা কি স্টাইল মাৰি ফেলে খোজকাঢ়ি যাই আছানো কবাত কিবা হৈছে নেকি আই নাই একো নাই আজি টিভিটো চোৱাই নিছিলে ফোন সেইকাৰণে অলপ মনটো ভাল লাগছে ৰ পাছ কৰিছো না মই মেট্ৰিক সেইকাৰণে বা কি কয় নিজে ভৰিছে আই আধাৰ কাৰ্ড যি বনাই তাৰ কাষত আছিলো চব পৰীক্ষা চলি মাখনৰ ইণ্টাৰভিউ লৈছে ল'বই দিছো আমি আৰু পাছ কৰিছো কম কষ্ট কৰি ইফালে তই এতিয়া দিছিলি নেকি পৰীক্ষা আগতে চাৰ্ভে ফেল কৰিছে তই কিন্তু মুখখান অলপ বেছি পেল পেলাই থকা কৰিছা দেই শুইছে বোলে তোৰ 32টা সৌৰে ফেলাম গম পাবি বাচা যা কিয়াৰ পৰা মোৰ সন্মুখৰ পৰা যা 32টা ভাঙাই তাৰ মুখখান আছে কেনা দেখিবাৰ আইনাত চাই কেনা দেখিবাৰ যা গেছে ৰ তই এতিয়া যাও দে কেইটা মই হাত দিনে ধৰিম বাঘে ধৰা দিম চালা ময়ো আহুৱে ৰ কিবা বোলে ইণ্টাৰভিউ লৈছে তাৰ পৰাও এটা মানে কথা কবা লগা আছে আমাৰ নেক্সট শিক্ষাৰ্থীজন আহি আছে গতিকে একো সুধো কিছুমান কথা ভাইটি তুমি এইবাৰ মেট্ৰিক দিছা নেকি নাই দিয়ক মই দিয়া নাই এইবাৰ মেট্ৰিক কিয় উঠিছিনো মানে আমি এটা সৰু চাই ইণ্টাৰভিউ লৈছো মেট্ৰিক দিয়া শিক্ষাৰ্থীসকলৰ কাৰণে মানে তেওঁলোকে কেনেকে পাছ কৰিলাক কিমান পাৰ্চেণ্ট পালাক আমি টিভিত দেখাম আৰু হয় নেকি মোৰো এটা কথা কবা লগা আছে কি কথা কোৱা মানে মই বেলেগ কথা নকওঁ কিন্তু আজি যে পৰীক্ষা ৰিজাল্ট দিছে তাকে লৈ ফেলে বহুত কিবা কিবি অলব আপুনি গম পাইছি না মানে চলি মাখানে পৰীক্ষা নেদা কৰি পাছ কৰছি তাকে মানুহ মাখানে ঠাট্টা কৰিব কিবা ক'ব বোলে পাছ কৰছে তই এলা পৰীক্ষাই নাই পাছ কৰছে মানে সেনান কথা দেচোন কিন্তু যাতে মানুহ মাখানে সেনেকে শিক্ষাৰ্থী মাখানক যোনে পৰীক্ষা দিছে তাহাঁতক যাতে এনেকে নকয় তাৰে কাৰণে মই অনুৰোধ কৰিছো কাৰণ সেনেকে এটা মন ভাঙি যায় না আৰু ছাত্ৰ ছাত্ৰী মাখানতো একো দোষ নাই নহয় এইটো পৰিস্থিতিটোৱে বেয়া কৰোণাৰ সময় চলি আছে চৰকাৰে পাছ কৰি দিছে এইটো চলিৰ কি দোষ সেইকাৰণে ৰাখছো সেইটো কথাই মই ক'বা বিচাৰো তাক বেলেগ একো নাই আৰু ভাইটিয়ে তুমি ৰাইট কথা কৈছা দা মোৰ আজি শুনি ভাল লাগিল আৰু বাকী দৰ্শকসকলেও যাতে এই কথাটো ভালদৰে শুনে আৰু অনুসৰণ কৰে তাকে মই ক'ব বিচাৰিম পিছে ভাইটি তুমি কি পঢ়ি আছা মেট্ৰিক পৰীক্ষাত কিনবিয়াৰ ফেল কৰা বুলি ক'লি তো পাগলাই যাব টিভিটো উঠব চালা নিউজ চিউজত চবে দেখা পাব সন্মান চেছ মোৰ ইয়াৰ পৰা জয়ে ভাল হ'ব মোৰ এটা মস্ত ইম্পৰ্টেণ্ট কাম মনত পৰছি মই হাওদাক দেৰি হ'ব ভাইটি শুনা কৈ যোৱা কিমানত পঢ়িছা তুমি গতিকে দৰ্শকসকল আজি আমি ইয়াতে সমাপ্ত কৰিলো আমাৰ এই ইণ্টাৰভিউটো আৰু আমাৰ এটা ইউটিউব চেনেল আছে নিশান অলৰাউণ্ডাৰ বুলি সেইটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবে নকৰে নহয় ভিডিঅ' চালি কি হ'ব ছাবস্ক্ৰাইব কৰি দিব অলপ কৰি দিলে ভাল লাগে মানে আৰু বেলেগ ভিডিঅ' বনাৰ কাৰণে মানে উঠাই নহয় মানে ভাল লাগে আৰু ছাবস্ক্ৰাইবশ্যন হ'লে ছাবস্ক্ৰাইব হোৱাকৈ ভিডিঅ' নাপাওঁ সেনেকুৱা নালাগে নিয়া সেইকাৰণে কৰি দিব দিয়ক ছাবস্ক্ৰাইবটো বয়স নপৰোঁ কিয় কাৰণে দিয়ক